জয় জুবিন দা, জয় আই অসম। ক'ত ঢুকিছে মোৰ তাত আছিল, মোৰ ঘৰত আছিল জুবিন দা 8 বছৰ মান আছিল। দাদাই কোৱা কথাকেইটা কিমান সত্য কিমান অসত্য মই সেইটো ক'ব নাযাওঁ। আপোনালোকে যদি জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু বাকী তেওঁ কি কৈ আছে শুনকচোন। জুবিন দাৰ দেউতাই মোৰ তাতে জব কৰিছিল, জুবিন দা কৰিমগঞ্জ আছিল, জুবিন দাই চাধা খোৱা শিকিছে মোৰ তাত, ইয়াতে শিকা নাই। জুবিন দা আগত বাঙালী আছিল, কাৰণটো কি হয় জুবিন দা আগত মোৰ ইয়াত আছিল কৰিমগঞ্জ। জুবিন দাই ফাৰ্ষ্টত এইটো চাধা খোৱা শিকিছিল, এইটো বাঙালী চাধা খোৱা। দাদাৰ আটাইখিনি কথা শুনিলে। প্ৰথমে ভিডিঅ'টো বনোৱাৰ কাৰণে ক্ষমা খুজিছোঁ আপোনালোকক, কাৰণ মই যিহেতু নাজানো যাৰ বিনিময়ত এই ভিডিঅ'টো বনাব লগা হৈছে বা ৰিপ'ষ্ট কৰিছোঁ। যদি আপোনালোকে কিবা জানে অকণমান সহায় কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব বুলি আশা থাকিল। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।